এইটো আমি এটা লিভাৰৰ দৰৱ এটা প্ৰস্তুত কৰি আছোঁ। হাজাৰটকীয়া দৰৱবোৰ পাত্তা নোপোৱা, আপোনাৰ চাৰিওফালে পোৱা বস্তুৱে বিচাৰি ফুৰিছোঁ আমি। এইটো মধুৰিআমৰ কোঁহ, এনেকুৱা কোঁহ 3টা ল'লোঁ। এইটো মচন্দৰী নেকি? এইটো মচন্দৰী, মচন্দৰী একেবাৰে পিয়ালি চুকতে পোৱা বস্তু। পিয়ালি চুকতে পোৱা নৰসিংহ পাত। আচল মালটো হৈছে এইটো লিভাৰৰ, একদম এইটো কয় বন আমলখি। জেগাই জেগাই বেলেগ বেলেগ নাম। ইয়াতে আমলখি লাগি থাকে। এইটো হৈছে লিভাৰৰ একদম জম কালৰ, একদম বিৰাট ডেঞ্জাৰ ঔষধ। মানে লিভাৰে যাক ভয় কৰি থাকে। এইটো আপুনি আপোনালোকৰ জেগাত কি বুলি কয় জনাব। কিছুমান জেগাত ভুঁই আমলখি কয়। তাৰপাছতে এইটো আহি গ'ল আপোনাৰ ডালিমৰ কোঁহ। ডালিমৰ কোঁহ দিছা? ডালিমৰ কোঁহ এইটো এটা দি দিছোঁ। এজন মহামুনি মানিমুনি। এইটো ডাঙৰ ডাঙৰ মানিমুনি। এইটো বৰ মানিমুনি নেপালোঁ, সেই বিচাৰিলোঁ। সেইটো দিলেও হৈ যায়। এতিয়া পানী হৈ আছেতো গোটেই পথাৰে চথাৰে। সৰু মানিমুনিটো পালে বেছি ভাল হয়। আৰু এটা পাতৰ কথা কৈছিলে যে যোনটো দিলে ভাল হয়, আমি নাপালোঁ যে। আমি বিচাৰিছিলোঁ নাপালোঁ, কেহেৰাজ। সেইটো দিব পাৰিলে আৰু ভাল লগত। ভাল। ইয়াৰ লগত আপোনালোকে পনৌনোৱা দিব পাৰে। এইটো ডিমৰু পাতেই, খুব ভাল বস্তু। আপোনাৰ ডায়েবেটিছ থকা মানুহে ডিমৰু পাত খাব পাৰে, খুব ভাল বস্তু। ডিমৰু ফলটোও খাব পাৰে, আমাৰ বহুতে নাখায়। আচলতে গৰুৱে যিখিনি বস্তু খাব পাৰে, আমি মানুহেও সেইখিনি বস্তু খাব পাৰোঁ। নন পয়জনাছ হয় আৰু এইখিনি বস্তু স্বাস্থ্যৰ কাৰণে খুব ভাল। কোনোবা নহয় কোনোবা এটা পাতে শৰীৰৰ যিকোনো এটা অংগত মানে উপকাৰ কৰে। আপুনি খাব পাৰে। এইবিলাক বস্তু বিৰাট ভাল বস্তু। আমি এনেই ডক্টৰৰ ওচৰলৈ যোৱাতকৈ প্ৰথমতে আমাৰ ঘৰৰ চাৰিওফালে পোৱা বস্তুকে খাব পাৰে। এইটো সেই ডালিমৰ কোঁহে। এইখিনিকে আমি এতিয়াও মিক্সিত ধুনীয়াকৈ পিচিম, অকণমান নিমখ দি তাৰপৰা খাই দিম ন? খালী পেটত খালে ভাল। গতিকে বন্ধুসকল, খালী পেটত খাবলৈ নাপাহৰিব যদি আপোনাৰ লিভাৰৰ প্ৰব্লেম আছে। আৰু আমি আজি এইটো প্ৰস্তুতো কৰিলোঁ, লগতে খামো, আৰু আপোনাৰ কাৰণে ভিডিঅ'টো দেখালোঁ। গতিকে আপোনালোকৰ যদি কাৰোবাৰ অসুবিধা আছে এনেকুৱা ক্ষেত্ৰত এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিওঁ। থেংক ইউ। গৰম কৰি লৈছা ন? গৰম মানে গৰম পানী দিয়া আছে। গৰম পানী দিছা মানে খুন্দি পিনি যোনটো ৰসটো সেইটো গৰম পানীৰ লগত মিলাই দিলা। ভৰা পেটেৰে নহয়, খালী পেটত খাব লাগিব, তেতিয়া বেছি এফেক্ট কৰিব আপোনাক, মানে লিভাৰটো ভাল কৰাত বেছি সহায় কৰিব। আৰু এনেকুৱা ধৰণৰ টিপছখিনিৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থাকিব। থেংক ইউ।